আমি কেইটামান কবিতা আবৃত্তি কৰি লৈছোঁ আমাৰ স্বৰচিত। প্ৰথমটি কবিতাৰ শিৰোনাম হৈছে যাত্ৰাৰ শেষ নাই। সপোন এটাই পোখা মেলিছিল বহুদিন আগতে, ঠিক জীৱনটো বুজা নুবুজাৰ এক জটিল সন্ধিক্ষণত। ক্ৰমশ সপোন গঢ়াৰ দিক্চৌৰ বাটত বৰষুণত তিতিছোঁ, ৰ'দত বহিছোঁ, কিয়নো ইও যে এক সংগ্ৰাম, জীৱনৰে নামান্তৰ মাথোন। নিৰৱধি এই যাত্ৰাত বহু সতীৰ্থৰ হাতে হাত ধৰি আকাশ চুব খোজাৰো কি যে হেঁপাহ। এতিয়া স্মৃতিৰ সাঁচিপাতত লিখা হয় সজীৱ নষ্টালজিয়া। ইতিহাস তেনেদৰেই সৃষ্টি হয়, সপোন গঢ়াৰ কিম্বা ভঙাৰ একলা দুকলাকৈ। প্ৰতীক্ষাৰত উৎকণ্ঠাত দুখবোৰ উজাই আহে, এনে বহু সপোন প্ৰত্যাশীৰ। মাথো নীলকণ্ঠ হৈ পান কৰে তেওঁলোকে বঞ্চনাৰ নিদাৰুণ বাস্তৱক। তথাপিও এই যাত্ৰাৰ শেষ নাই, নাই প্ৰত্যাশা। আমাৰ দ্বিতীয়টো কবিতাৰ শিৰোনাম হৈছে ফাগুনৰ ৰং। ফেচবুকত ভাহি উঠিছে ফাগুনৰ ৰঙেৰে সজীৱ হৈ উঠা ভিন্নৰঙী মুখাৱয়ব। উন্মনা ফাগুনে যেন সৰ্বত্ৰে সিঁচি দিছে টুকুৰা টুকুৰ হাঁহিবোৰ। এয়া যে ফাগুনৰ বতৰ, শিমলু পলাশ ফুলাৰ বতৰ। সোণ পাহি, তুমিতো নাজানা চাগৈ মোৰ বুকুতো ফাগুনৰ ভৰপক ৰং। নাতি দূৰত সম্ভাৱনাময় বহাগ, সেয়েহে ক্ৰমশ হৃদয়ত